নমস্কাৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো আইচিডিএছ কেছ ডেমো প্ৰেক্টিছ মোডত প্ৰতিদিনৰ পৰিপূৰক খাদ্য সিদ্ধান্তৰ বিষয়ে জনাব বিচাৰিছো তাৰ কাৰণে প্ৰথম আইচিডিএছ কেছ ডেমো অভিযান চলাও ইয়াতে টাচ কৰিব লাগিব তাৰ পাছত এতিয়া ইয়াতে প্ৰতিদিনৰ পৰিপূৰক খাদ্য এই অংশখিনিত আপুনি টাচ কৰিব লাগিব নেক্সট ইয়াতে আমি জানিম যে এই সিদ্ধান্তৰ পৰা আমি জানিম যে আজি আপুনি অংগনবাড়ী চেণ্টাৰটো খুলিছিল নে নাই খোলা বা কেইজন শিশু আজি কেন্দ্ৰটোলৈ আহিছিল গৰম আহাৰ খুৱাইছিল নে বা ঘৰলৈ নিয়া খাদ্যৰ আদিৰ সবিশেষ তথ্য আপুনি ইয়াতে দিব লাগিব প্ৰথম ইয়াতে দিয়া আছে আজি আপুনি অংগনবাড়ী কেন্দ্ৰ খুলিছিল নে ইয়াতে খুলিছিল মই সিলেক্ট কৰিছো আৰু ইয়াতে ফুফালে যিটো কাৰ্চিন আছে ইয়াতে টাচ কৰি আগুৱাই যাম এতিয়া আজি অংগনবাড়ী কেন্দ্ৰত কোন কোন শিশু উপস্থিত আছিল মই ইয়াতে যিকিটা এন্ট্ৰি কৰা আছে কৰিশ্মা কলিতা আৰু কল্যাণ হাজৰিকা এলোক দুজন এই অংগনবাড়ী চেণ্টাৰত পঢ়িব লগাৰ ভিতৰত পৰিছে গতিকে ইয়াতে কৰিশ্মা কলিতা আৰু কল্যাণ হাজৰিকা মই দুইজন আজি আহিছিল বুলি ইয়াতে টিপ মাৰ্ক কৰিছো মানে ইয়াতে টাচ কৰিলে ৰাইট চিনটো আহি যাব আৰু আমি আগুৱাই যাবৰ কাৰণে পুনৰ ফুফালে যিটো কাৰ্চিন আছে ইয়াতে টাচ কৰিব লাগিব এতিয়া নেক্সট উইন্ডোখনত আছে যে আজি শিশুসকলক পুৱা জলপান দিয়া হৈছিল নে যদি হৈছে টিপ মাৰ্ক কৰিব আৰু নেক্সট স্ক্ৰিনখনলৈ যাব আজি কোন কোন শিশুক পুৱা জলপান খুওৱা হ'ল কৰিশ্মা কলিতা আৰু কল্যাণ হাজৰিকা দুইটাতে টিপ মাৰ্ক দিছো আৰু আগুৱাই যাম আজি কেনে ধৰণে শিশুৰ বাবে দুপৰীয়াৰ খাদ্য যোগান ধৰা হৈছিল গৰমকৈ ৰন্ধা আৰু খুওৱা খাদ্য আগতীয়াকৈ ৰন্ধা আৰু খুওৱা খাদ্য পেকেট কৰি ৰখা গৰমকৈ খুওৱা খাদ্য পেকেট কৰি ৰখা খুওৱা খাদ্য আৰু খাদ্য খুওৱা নহল ইয়াৰে আপুনি যিটো কৰিছে ধৰা হল মই গৰমকৈ ৰন্ধা আৰু খুওৱা খাদ্য এটো দিছো গতিকে ইয়াতে মই টাচ কৰিম আৰু আগুৱাই যাম এতিয়া আজি কোন কোন শিশুক দুপৰীয়াৰ খাদ্য খুওৱা হ'ল কৰিশ্মা কলিতা আৰু কল্যাণ হাজৰিকা দুইটাতে টিপ মাৰ্ক দি আগুৱাই যাম আজি কোন কোন শিশুক সৰহ পৰিমাণৰ খাদ্য খুওৱা হ'ল কৰিশ্মা কলিতা আৰু কল্যাণ হাজৰিকা দুইজনকৈ সৰহকৈ বা সৰহ পৰিমাণৰ খাদ্য খুওৱা হ'ল নেক্সট আজি কৰোৱা কাৰ্যকলাপসমূহ বাছি উলিয়াওক প্ৰাৰ্থনা আৰু ব্যক্তিগত চাফচিকুণতাৰ নিশ্চিতকৰণ মুক্ত কথোপকথন বৌদ্ধিক বিকাশৰ কাৰ্যকলাপ শাৰীৰিক বিকাশৰ কাৰ্যকলাপ নাইবা বাহিৰৰ খেল কলা আৰু শিল্পৰ দ্বাৰা শিক্ষা ভাষিক বিকাশৰ কাৰ্যকলাপ শিশুক খাদ্য খুওৱাৰ পিছত ঘৰলৈ যাবলৈ অনুমতি দিয়া গতিকে ইয়াতে আপুনি মাল্টিপল অপচন সিলেক্ট কৰিব পাৰে মানে কেইবাটাও ঘৰ আপুনি যিকিটা আপুনি কৰিছে সেইকিটা আপুনি সিলেক্ট কৰিব পাৰে ইয়াতে মই প্ৰথম সিলেক্ট কৰিছো প্ৰাৰ্থনা আৰু ব্যক্তিগত চাফচিকুণতাৰ নিশ্চিতকৰণ আৰু 2 নম্বৰতে বৌদ্ধিক বিকাশৰ কাৰ্যকলাপ এই দুটাই মই সিলেক্ট কৰিছো আৰু আগুৱাই যাম এতিয়া নেক্সট আছে ঘৰলৈ নিয়া খাদ্য বিতৰণ কৰা হল নাইবা বিতৰণ কৰিবলৈ পৰিকল্পনা আছে নেকি যদি পৰিকল্পনা আছে ইয়াতে টাচ কৰিব লাগিব আৰু আগুৱাই যাব লাগিব তাৰ পাছত ঘৰলৈ নিয়া খাদ্য বিতৰণ ফৰ্মখন আপুনি ভৰ্তি কৰিছে নে নাই সুনিশ্চিত কৰক যদি ভৰ্তি কৰিছে নেক্সট কৰিব আৰু যিখন আপুনি ফৰ্মখন ভৰ্তি কৰিছে সেই ফৰ্মখনৰ অনুগ্ৰহ কৰি আজি অংগনবাড়ী কেন্দ্ৰত উপস্থিত থকা শিশুসকলৰ এখন সমূহীয়া ফটো তোলক ইয়াতে যেতিয়া শিশুসকল অংগনবাড়ী কেন্দ্ৰটোলৈ আহিব তেতিয়া এখন ফটো তুলি ইয়াতে ফটো তুলক ইয়াতে টাচ কৰিব লাগিব আৰু আপোনালোকৰ কেমেৰাটো অন হৈ যাব তেতিয়া মোবাইলত নেক্সট ফটোখন তুলি নেক্সট কৰিব লাগিব ইয়াতে আগুৱাই যাব লাগিব আৰু আপোনাৰ ফৰ্মখন সমাপ্ত হ'ব ইয়াতে আপোনাৰ ফৰ্মখন সফলভাৱে সমাপ্ত হ'ল বুলি এটা মেছেজ আহিছে আৰু ইয়াতে সমাপ্ত হৈছে আপুনি টাচ কৰি দিব লাগিব